রাজস্থান জিন্দাবাদ 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 শিক্ষামন্ত্রী হায় 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 রমেশ পেগু হায় 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 সেবারে কাম নয় সেবারে কাম নয় কেন্দ্র সরকার গ্রেপ্তার করো কেন্দ্র সরকার গ্রেপ্তার করো বিজেপি হায় 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 অসম সরকার হায় 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 শিক্ষা বিভাগ কাম নয় শিক্ষা বিভাগ কাম নয় বিজেপি গো ব্যাক। এই চিন্তাৰ কাৰণ কিন্তু আজি এবছৰ দুবছৰ নহয়, অসম চৰকাৰৰ গাড়ীত যোন চৰকাৰে বহিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ সুৰক্ষা দিব পৰা কোনো এখন চৰকাৰে কিন্তু কাণ্ডজ্ঞান নকৰে, কোনো স্থায়ী সমাধান উলিয়াব পৰা নাই। প্ৰথম যি সময়ত অসমৰ শিক্ষা ব্যৱস্থাটোক লৈ অসমৰ শিক্ষামন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ চৰকাৰৰ যিসকল বৰমূৰীয়া আছে, বৰমূৰীয়াসকলে বাৰম্বাৰ বহুত তেখেতসকলৰ দম্ভালি মৰা কথা, কিন্তু উকাত যে তেখেতে মিছা কথা কয়, তেখেতলোকে যে ৰাতি সপোনত দেখা কথাবোৰ যে ৰাইজৰ আগত আহি কথাবোৰ কয়, এই কথাবোৰ নিশ্চিতভাৱে প্ৰমাণ হৈছে। আৰু নিশ্চয়কৈ সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই এইগৰাকী শিক্ষামন্ত্ৰী, যিগৰাকী শিক্ষামন্ত্ৰী এগৰাকী অকমান্য শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক এগৰাকী পুতলা শিক্ষামন্ত্ৰী বুলি কৈছিল, আৰু কাৰ্যত এই কথা প্ৰমাণ হৈছে তেওঁ যে প্ৰকৃতাৰ্থত এগৰাকী পুতলা শিক্ষামন্ত্ৰী হয়। সেইগৰাকী শিক্ষামন্ত্ৰীয়ে যে তেওঁ নিজৰ বিভাগৰ কাম কাজবোৰৰ যে কোনো ধৰণৰ খা খবৰ নাৰাখে, সেইগৰাকী শিক্ষামন্ত্ৰীয়ে যে কেৱল একনায়কত্ববাদ চলোৱা অসমৰ শিক্ষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি যে কাম কাজ কৰে, এই কথা নিশ্চিত হৈছে। কথা হ'ল অসমৰ চৰকাৰী মাধ্যমৰ, অসমীয়া মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেৱাৰ অধীনস্থ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব, আৰু যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা সমাধান হ'ব তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে। আৰু এই বিষয়ত যিসকল দোষী আছে, দোষীক অধিক কৰায়ত্ব কৰক আৰু প্ৰকৃতাৰ্থ দোষীক কৰায়ত্ব কৰাৰ লগতে উচিত শাস্তি বিহিব লাগিব। আৰু আমি অসমৰ জনসাধাৰণৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ, এই প্ৰতিবাদী স্থলীৰ পৰা যিসকল ব্যক্তিৰ হাতত কোনো ধৰণৰ তথ্য আছে, তথ্য কিন্তু প্ৰশাসনক, আৰক্ষী প্ৰশাসনক দিব লাগে। আৰু যিহেতু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ খাতিৰত যদি কাৰোবাৰ হাতত কিবা তথ্য আছে, যে কোনোবা যদি কোনোবা পেপাৰ যদি কিবা লিক আউট কৰা যদি কাৰোবাৰ তথ্য আছে, আমি ছাত্ৰ সন্থাই আহ্বান জনাই যদি কোনোবা অভিভাৱকে এই বিষয়ে যদি জ্ঞাত হয়, প্ৰশাসনক বা আৰক্ষী বিষয়া সহায় সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আটাইতকৈ দুখৰ কথা, এতিয়ালৈকে এই বিষয়ত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট দিবলৈ বাধ্য হোৱা নাই বা সক্ষম হোৱা নাই। কথা যিটো সময়ত অসমৰ বিভিন্ন আঁচনি ঘোষণা কৰাৰ সময়ত, ক'ৰবাত ফিটা কটাৰ সময়ত, সৰু সৰু আঁচনি ঘোষণা কৰাৰ সময়ত কিন্তু মুখ্যমন্ত্ৰীজনে আগস্থান লয়, কিন্তু ইমান এটা অসমৰ ডাঙৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু এই সময়ত অসমৰ মুখ্যমন্ত্ৰীজন ক'ত লুকাই আছে আমি ছাত্ৰ সন্থাই কষ্ট কৰিব বিচাৰিছোঁ। আৰু এইগৰাকী মুখ্যমন্ত্ৰী আমি সকীয়াই দিব বিচাৰিছোঁ, যদি একনায়কত্বভাৱে নিজৰ শাসন কাজ চলাই যাম বুলি ভাবিছে, ছাত্ৰ ছাত্ৰী তথা অসমৰ সমাজ জীৱনৰ কথা চিন্তা কৰিব বিচৰা নাই, কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব। এটাই কথা, ছাত্ৰ সন্থাৰ এটাই দাবী, এটাই কথা, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব আৰু সেৱাক সম্পূৰ্ণৰূপে শুদ্ধ কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষানুষ্ঠানসমূহত যি ৰাজনৈতিক ব্যক্তি যিবোৰ পদক্ষেপ, ৰাজনৈতিক ব্যক্তিৰ যি হস্তক্ষেপ, এই হস্তক্ষেপ শিক্ষানুষ্ঠানৰ পৰা বাহিৰ কৰিব লাগিব, অন্যথা কিন্তু ছাত্ৰ সন্থা ক্ষান্ত নহয়। শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰহে হৈছে এই বিসংগতিটো, আগতে হোৱা নাই। তেওঁৰ বিবেকৰ হয়তো খেলি মেলি আছে। তেওঁ যেতিয়া উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বা চূড়ান্ত বৰ্ষৰ পৰীক্ষা ক'ভিডকালীন পৰিস্থিতিত যেতিয়া ফলাফল মূল্যাংকন প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া ফলাফল ঘোষণা কৰিব লগা হৈছিল, সেই সময়ত এগৰাকী বিবেকহীন সন্মানীয় শিক্ষামন্ত্ৰীয়ে কৈছিল যে সেইখন মাৰ্কশ্বিট কোনো কাৰণে চাকৰি বাকৰি পাবৰ কাৰণে গ্ৰহণযোগ্য নহ'ব। গতিকে সেই তেতিয়া আমি অনুমান পাইছিলোঁ শিক্ষামন্ত্ৰীজনৰ জ্ঞানৰ গভীৰতা কিমান, আৰু তাৰ যে টুলুঙা যে জ্ঞানৰ পৰিসৰ। এই যোৱাবাৰ যিটো প্ৰথমখন কাগজ যেতিয়া ফালি লৈছিল, ফালি লোৱাৰ সময়ত যেতিয়া তেওঁ কৈছিল, অভিযোগ কৰাৰ লগতে তেওঁ কৈছিল যে আমোদ পাইছোঁ যদি শিক্ষামন্ত্ৰী ডাঙৰীয়া ছাত্ৰ ছাত্ৰীৰ এই জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ যদি পেপাৰ ফালি লওক, যদি তোমালোকে আমোদ পাইছা, কিন্তু তোমালোকে এইখন চৰকাৰৰ গাড়ীত বহি থকাৰ তোমাৰ কোনো ধৰণৰ ন্যায়িত্ব তোমাৰ দায়িত্ব নাই, তোমাৰ কোনো যুক্তি নাই, গতিকে পদত্যাগ কৰা। আৰু সেৱাৰ যিগৰাকী অধ্যক্ষ, অৱসৰপ্ৰাপ্ত যিগৰাকী অধ্যক্ষ আছে, অধ্যক্ষগৰাকীৰ লগতে পৰীক্ষাৰ নিয়ন্ত্ৰক যিগৰাকী মঞ্জুৰী শৰ্মা, দুয়োগৰাকীয়ে অতি শীঘ্ৰে আটক কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু দৃষ্টান্তমূলক শাস্তিৰ নামত কেৱল ছমাহৰ কাৰণে চাকৰিৰ পৰা বৰ্খাস্ত নহয়, যিসকল দোষী ব্যক্তি আছে, চৰকাৰী ব্যক্তি, সেইসকলক একেবাৰে চাকৰিৰ পৰা খেদি পঠাব লাগে। কি ক'ব পুনৰবাৰ? অসম ছাত্ৰ সন্থাৰ আহ্বানমতে আমি ধেমাজি জিলা ছাত্ৰ সন্থাৰ আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু এটা কথা, ব্যৰ্থ চৰকাৰ, ব্যৰ্থৰ মন্ত্ৰী, গতিকে ব্যৰ্থৰ মন্ত্ৰী ৰমেশ পেগুক তেওঁৰ নিজৰ পদত্যাগ কৰিব লাগে, আৰু যিজন নৰেন্দ্ৰ শৰ্মা নামৰ আছে পৰীক্ষা নিয়ন্ত্ৰক, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। নৰেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে গোটেই তথ্যবোৰ ফালি ল'ব, এইটো স্পষ্ট কথা। আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ যিসকলে হেতালি খেলি আছে, সেই হেতালি খেলা বন্ধ কৰিব লাগে, অন্যথা কিন্তু ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে। যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে ন্যায় নাপাব, তেতিয়ালৈকে কিন্তু ছাত্ৰ সন্থাই কোনো চেঞ্জ এই কথা আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ। আজি কেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা? চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন জিলা ছাত্ৰ সন্থাৰ আজি প্ৰতিবাদ কাৰ্যসূচী হৈছে। গোটেই অসমৰ আজি পৰিবাৰমুখী হৈ পৰিছে। গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ, নৰেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। নৰেন্দ্ৰ শৰ্মাক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? আৰু সেৱা অধ্যক্ষজনক কি কাৰণে, কি কাৰ চালনাত তেওঁ আজিলৈকে অধ্যক্ষ হিচাপে নিযুক্তি পাই আছে? গতিকে তেওঁৰ ওপৰত ব্যৱস্থা হ'ব লাগে। আৰু যিজন
যিজন আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া অসামান্য অপৰাধ ধৰ্মৰ মন্ত্ৰী তেওঁ পৰিত্যাগ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাই আছোঁ। Run this back,